আমাৰ গাঁৱৰ বহাগী বিদাৰ ফাংচন চলি থকা সময়তে মধু আৰু মোৰ মাজত হ'ল এখন কাজিয়া ৰ'ব গেইছ কাহিনীটোৰ মানে এনেকুৱা আমাৰ গাঁৱত গ'ল যোৱা দুদিন আগতে বহাগী বিদাৰ ফাংচন আৰু ফাংচনৰ ভিডিঅ'টো আপোনালোকক আজিয়ে দিব ওলাইছোঁ এইফালে ফাংচন চাবৰ কাৰণে আহি পেলাই আমাৰ গাঁৱত মধু আৰু এইফালে আমাৰ গোটেই গেংটো আছে মানে লগৰকেইটা এইফালে আহি গ'লোঁ ফাংচন চলি থকা ফিল্ডখনত মানে আমাৰ গাঁৱৰে বহুৰি ডানলপ ফিল্ড ইয়াতে প্ৰতি বছৰে আমাৰ গাঁৱৰ বহাগী বিদাৰ ফাংচন হয় এইফালে আমাৰ সন্ধিয়াৰ বিশেষ ৰাজশ্ৰী শইকীয়া বেয়া আৰু এইফালে কুমাৰ ধীৰাজ দাদা উঠি গ'ল গায়ক গায়কনী পূৰা মঞ্চত উঠি গ'ল আমাৰ পূৰা ডেন্স আৰম্ভ হৈ গ'ল আৰু ফাংচন বুলি ক'লে আমাৰ লগৰকেইটাৰ পূৰা ডেন্সটো মেইন গাইছ আৰু এইফালে ধুনীয়াকৈ গোটেইবিলাকে নাচি আছে আৰু এনেকুৱাকৈ ডেন্স কৰি থকা সময়ত পূৰা ৰাতি হৈ গ'ল মধুক ক'লো আমাৰ ঘৰতে থাক অলপ কাজিয়া হৈ গ'ল মানে সি বোলে নাথাকে এইফালে বৰষুণো হৈ গ'ল আৰু এইফালে বৰষুণ ডেন্সো হৈ গ'ল আমাৰ মাজত এইফালে ধুনীয়াকৈ পূৰা নাচি আছোঁ আজিৰ ব্লগটো ইমানেই আছিল নেক্সট এটা মিনিট লগ পাব